Hello guys, good morning, namaskar and welcome back to my YouTube channel. কি খবৰ সকলোৰে আশা কৰো সকলো ভালে আছে আৰু আজি হল দিৱালী so happy Diwali guys আৰু এতিয়া 9টা বাজি গৈছে অলমোস্ট 10টা বাজিবই হৈছে আৰু এতিয়া মই গৈ আছো এটা শুট আছে মোৰ তাতে গৈ আছো তো লেটস গো guys ठीक हो जाएगा ना ये बाद में टाइम लगेगा কি হৈ গল यार ओ কি হৈ গল সব সময় না দিয়া কিছি এটা মটা দিও গ্ৰুনো লাগিছে নে বিউটিফুল লাগিছে নে মোক হা লাগিছে ওয়াও আইও ওয়াও Thank you.
মেকআপ ডান আৰু এইটো হৈছে মোৰ ফাইনেল লুক তো মোৰতো বিৰাট ভাল লাগিছে লুকটো এইটো হৈছে এছামিজ ব্ৰাইডৰ হয় যোনে পাৰ্টিৰ মেকআপ হয় তো মোৰ বিৰাট ভাল লাগিছে আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আৰু যোনে মেকআপ কৰিছে মোৰ তাইৰ লগত চিনাকি কৰি দি আছোঁ বাৰু বৰ ধুনীয়া মেকআপ কৰিছে আৰু ছোৱালীজনী মোতকৈও সৰুৱে হয় একচুৱেলি তো বিৰাট ভাল লাগিছে তো ফুল গেটআপটো মই দেখাই আছোঁ ষ্টে টিউন গাইজ আৰু গাইজ আজি বতৰটো বহুত বেয়া ৰাতিপুৱাৰ পৰাই কণ্টিনিউৱাছলি বৰষুণ পৰি আছে তথাপিও ভাল লাগিছে বাৰু ৱেডাৰটো ঠাণ্ডাৰ কাৰণে যিহেতু এইবোৰ পিন্ধি মেকআপ চেকআপ লৈ নহ'লে ঘামি গ'লে মেকআপটো বহুত বেয়া হৈ যায় পিছত চ' বতৰটোৰ কাৰণে ভাল হৈছে আজি আৰু আজি ফাৰ্ষ্ট টাইম দেৱালীৰ দিনাখন এনেকৈ বৰষুণ পৰি আছে So guys, photoshoot done হৈ গ'ল এতিয়া ৰাতিপুৱা 9:30 মানতে আহিছিল এতিয়া 4:15 হ'ল তো এতিয়া বহুত টাইম লাগিলে তো এতিয়া যাওঁগৈ আৰু ড্ৰেছ চেঞ্জ কৰি পেলাই আৰু টাইম মেকআপ কৰিছিলে সোনি বিৰাট ধুনীয়া মেকআপ কৰিছে আৰু কেনেকুৱা লাগিলে ক'ব চবেই লুকটো কমেণ্টত কমেণ্ট কৰি জনাব চ' এতিয়া মেকআপটো ৰিমুভ কৰি দিওঁ তাৰপিছত লগ পাই আছোঁ ষ্টে টিউন গাইজ So guys, photoshoot complete হৈ গ'ল তো এতিয়া ৰুমত গৈ আছোঁ আৰু ইমানেই ধাৰাসাৰে বৰষুণ দি আছে নহয় নেৰানেপেৰা দিনটো মানে লাইফত মনত পৰাৰ পৰাই আজি ফাৰ্ষ্ট টাইম এনেকুৱা হৈছে যে দেৱালী দিনাখন ইমানেই বৰষুণ দি আছে একদম চব ফেষ্টিভেল বন্ধ কৰি পেলালে কিমান প্লেনিং কৰিছিলোঁ যে ওলাই মেলি যাম তো সেয়া হ'ল এতিয়া আৰু এতিয়া বহুত টায়াৰ্ড লাগিছে দিনটো সেই ৰাতিপুৱা 10টা বজাতে গৈছোঁ গৈ পেলাই এতিয়া কেইটা বাজিলে এতিয়া 6টা বাজিলে তো আমাৰ চাগে মেকআপ কমপ্লিট হৈ মানে ফটোশ্বুট কমপ্লিট হৈছিল 4:30 মানতো তাৰপাছত এইবিলাক চেঞ্জ কৰি মেলি মেকআপ ৰিমুভ কৰোঁতে আকৌ ৰৈ থাকিব লগা হৈছে বৰষুণৰ কাৰণে তো এতিয়া 6টা বাজিলে ৰুমলৈ যাওঁতে এতিয়া ৰুম যাওঁ নে কি কৰোঁ চাওঁ দেখা যাব তো চাই থাকক গাইজ কিপ ৱাচিং লাভ ইউ অল
গাইজ ফুলজাৰি লোৱা হৈ গ'ল তো এতিয়া চাহটো খাই লওঁ বৰষুণ কণ্টিনিউৱাছলি দিয়ে আছে আৰু ইমান ঠাণ্ডা লাগিছে নহয় আজিহে মানে একদম একচুৱেল ঠাণ্ডা যে আহিছে এইটো ফিল হৈছে তো চাহটো খাই ল'ম এতিয়া অকণ ভাল লাগিব তো চাই লওঁ কাৰেক্ট খাই যাওঁ এতিয়া গাইজ আজি হৈছে নেক্সট ডে কালিতো দেখা পালেই দিনটো ফটোশ্বুট আছিলে আৰু ইভিনিংনো বৰষুণৰ কাৰণে একো কৰা নহ'লেই চ' আজি অলপমান ওলাই চিটি চেণ্টাৰ ফালে চাওঁ কি কৰা যায় এতিয়া আৰু বৰষুণে চব চপাট কৰিলেই ত' এতিয়া অলপ ইয়াতে ঘূৰি মেলি কিবা এটা খাই বৈ যাম আৰু মা ষ্টে পৰিলোঁ হৰে মই বহুত দিনৰ মূৰত একদম পূৰা ইণ্ডিয়ান ৱেৰ পিন্ধি আহিছোঁ চালৱাৰ পিন্ধি আহিছোঁ বহুত দিনৰ মূৰত আৰু ফেষ্টিভেল বুলি এতিয়া আহিছোঁ ফুড কৰ্টত ভাবিছোঁ কিবা এটা খাই যাওঁ যিহেতু দিনটো একো ভাত চাত খোৱা হোৱা নাই মেগী খাই আছিলোঁ তো এতিয়া ফুড কৰ্টত কিবা এটা খাই লওঁ তাৰপিছত চাম আৰু যদি ভোক লাগে ৰুমত বনাই খাম নহ'লে নেখাওঁ আৰু চ' এতিয়া চাওঁ কি অৰ্ডাৰ কৰোঁ দেখাই আছোঁ আপোনালোকক আৰু আজি ভাবিছোঁ চাগে ভিৰটো কম হ'ব নেকি যিহেতু বতৰৰ বেয়া কিন্তু নাই আজিও ভিৰ আছেই বাৰু হ'লেও আগতকৈ অলপমান কম এইকেইদিনতকৈ হ'লেও আজিও বাৰু ভিৰ আছেই তো ঠিক আছে গাইজ That's it for today guys তো সিমানেই আছিলে আজিৰ ব্লগটো আৰু ইয়াতকৈ বেছি একো শ্বুট নকৰিলোঁ আৰু বিশেষ কৰিবলগীয়া একো নাছিলে ঠিকছে খালোঁ ব'লোঁ একদম এতিয়া টেংকি ফুল হৈ আছে তো এতিয়া একদম ৰুমত যাওঁ আৰু গৈ পেলাই একদম ৰেষ্ট ল'ম চ' সিমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ ডু লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব টু মাই চেনেল টাটা বাই বাই টেক কেয়াৰ লাভ ইউ অল